আজিৰ প্ৰথম শব্দটি হৈছে এগনষ্টিক। এগনষ্টিক বুলি এনে এজন ব্যক্তিক বুজায় যি ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে নিশ্চিত নহয়। দ্বিতীয় শব্দটি হৈছে অল্ট্ৰুইষ্ট। অল্ট্ৰুইষ্ট মানে এনে এজন ব্যক্তিক বুজায় যিজন ব্যক্তি পৰোপকাৰী হয়, আনৰ ভালৰ বাবে কাম কৰে বা আনৰ ভালৰ বাবে তেওঁ ভাবে। এম্বিডেক্সট্ৰাছ। এম্বিডেক্সট্ৰাছ বুলি এনেকুৱা এজন মানুহক বুজোৱা হয় যিজন মানুহে সোঁহাত বাওঁহাত দুয়োখন হাত সমানে দক্ষতাৰে ব্যৱহাৰ কৰিব পাৰে। এনাৰ্কিষ্ট বুলিলে এনেকুৱা ব্যক্তিক বুজায় যিয়ে অৰাজকতাবাদত বিশ্বাস কৰে। কোনো ধৰণৰ আইন, শাসন প্ৰণালী, নিয়ন্ত্ৰণ, চৰকাৰ আদিৰ ওপৰত তেওঁলোকে আস্থা নাৰাখে। তেওঁলোকৰ মতে কোনো ধৰণৰ নিয়ন্ত্ৰণ থাকিব নালাগে। এপ'ষ্টেট হৈছে এনেকুৱা ব্যক্তি যিসকলে নিজৰ স্বধৰ্ম, বিশ্বাস আদিক ত্যাগ কৰে। থেইষ্ট মানে হ'ল এনেকুৱা ব্যক্তি যিয়ে ঈশ্বৰক বিশ্বাস কৰে বা ঈশ্বৰৰ অস্তিত্বক বিশ্বাস কৰে। ইয়াৰ বিপৰীতে এথেইষ্ট মানে হ'ল এনেকুৱা ব্যক্তি যিসকলে ঈশ্বৰক বিশ্বাস নকৰে। কেনিবেল। কেনিবেল বুলি এনে ব্যক্তিক বুজায় যি মানুহ হৈ মানুহৰে মঙহ ভক্ষণ কৰে বা নৰভক্ষক, তেনে লোকক কোৱা হয় কেনিবেল। ষ্টইক। ষ্টইক বুলিলে এনে ব্যক্তিক বুজোৱা হয় যিসকল ব্যক্তি জীৱনৰ সুখ, দুখ, আৱেগ অনুভূতি আদিৰ প্ৰতি উদাসীন। ছেডিষ্ট। ছেডিষ্ট মানে এনেকুৱা ব্যক্তিক বুজায় যিসকলে আনক কষ্ট দি, অত্যাচাৰ কৰি, দুখ দি মনত আনন্দ লাভ কৰে, তেনে ব্যক্তিক কোৱা হয় ছেডিষ্ট। মিছেনথ্ৰপ। মিছেনথ্ৰপ মানে হৈছে এনে ব্যক্তি যিসকলে গোটেই মানৱ জাতিটোকে বেয়া পায়, গোটেই মানৱ জাতিটোকে তেওঁলোকে ঘৃণা কৰে। ইয়াৰ বিপৰীতে ফিলেন্থ্ৰপ বুলি ক'লে এনে ব্যক্তিক বুজায় যিজন ব্যক্তি মানৱ হিতৈষী, মানুহৰ ভালৰ বাবে, কল্যাণৰ বাবে কাম কৰে, তেনে ব্যক্তিক কোৱা হয় ফিলেন্থ্ৰপ। কাৰ্নিভৰাছ। কাৰ্নিভৰাছ মানে হৈছে মাংসভোজী জন্তুবিলাক, যেনেদৰে বাঘ, সিংহ আদি, যিবোৰ জন্তুৱে মাংস খাই জীয়াই থাকে। হাৰ্বিভৰাছ মানে হ'ল তৃণভোজী জীৱ জন্তু, যিবোৰে ঘাঁহ, গছলতা, তৰুতৃণ আদি খাই জীয়াই থাকে। কসমপলিটান। কসমপলিটান মানে এনে ব্যক্তিক বুজায় যি ব্যক্তিয়ে গোটেই বিশ্বখনকেই নিজৰ দেশ বুলি গণ্য কৰে আৰু বিশ্বৰ বিভিন্ন সমাজ, সংস্কৃতি, অন্য প্ৰান্তৰ লোক আদিক বিশ্বজনীন আৱেগেৰে এক বুলি গণ্য কৰে। চাইনচিয়ৰ। চাইনচিয়ৰ মানে হ'ল ধ্ৰুৱতৰাৰ দৰে যি আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ফেমিনিষ্ট। ফেমিনিষ্ট মানে হৈছে এনে ব্যক্তি যিয়ে মহিলাৰ সম অধিকাৰ, মহিলাৰ কল্যাণ আদিৰ বাবে কাম কৰে। মিজ'গেমিষ্ট হৈছে এনে ব্যক্তি যি বিবাহ বিদ্বেষী, যিয়ে বিবাহ নামৰ অনুষ্ঠানটোক বেয়া পায়, তেওঁলোকে ভাল নাপায়, তেনে ব্যক্তিক কোৱা হয় মিজ'গেমিষ্ট। ভিডিঅ'টি চোৱাৰ বাবে অলেখ ধন্যবাদ। যদি ভিডিঅ'টি আপোনালোকে ভাল পালে তেন্তে কমেণ্ট বক্সত আপোনালোকৰ বহুমূলীয়া মন্তব্য আগবঢ়াব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকন টিপিবলৈ নাপাহৰিব। ধন্যবাদ।